হেল্ল' গাইজ, সকলোকে মই অন্যতম নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰতে আছোঁ, তো সেইবাবে ভাবিলোঁ কিবা অলপমান ধামাকা স্পেচিয়েল হৈ যাওক। তো চিষ্টাৰে অলপমান কেকৰ যোগাৰ কৰাইছে, তাই বোলে এটা কেক বনাব। তো এনেকুৱাকৈ মই ধুনীয়াকৈ ৰৈ আছোঁ আৰু তাইৰ কেনেকুৱা কি কৰে আপোনালোকক দেখাই দি আছোঁ। তো এনেকুৱাকৈ কেকটো এনে বহাই দিছে ভাপ দিয়াৰ নিচিনাকৈ। তো দেখিছে আপোনালোকে, তো কেক ৰেডি হৈছে। তো লাভ কেক তো দেখিছে, তো হৈ গ'ল কেকটো ফাইনেলি। হৈ যোৱাৰ পিছত এতিয়া আমাৰ কাৰো একো নাই, বাৰ্থডে চাৰ্থডে নাই, এনেই আৰু কেকটো লৈছোঁ। তাইক ক'লোঁ যে মই কেকটো কাটি দিওঁ, ক'তো নাই। তো গ'লোঁ ধুনীয়াকৈ গামোচাখন লৈ কিনে মই কেক কাটা আৰম্ভ কৰিলোঁ। তো অলপমান খাই চালোঁ, কিন্তু মানে এতিয়া কেকটো বেয়া হোৱা নাই, খাব পৰা হৈছে, টেষ্ট আহিছে অলপমান। তো এনেকুৱাকৈ কাটি থৈ দিলোঁ, মাহঁতকো দিওঁ, সকলোকে। তো আজি ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। তো মই আৰু অলপমান খাই চালোঁ, তো ঠিকে আছে। তো আজিলৈ বাই বাই।